মহিমা পূৰ্বত কৰে তোমাক কৰিছে অপমান তাৰ ফল পাইছে তেওঁলোকে তোমাৰ হাততে হে মা অজ্ঞান বুলি তুমি আমাক কৰিবা ক্ষমা মা কি বুজি তোমাক এই নবলাই পুষ্পাঞ্জলি কৰিবা গ্ৰহণ তুমি সন্তুষ্ট হোৱা মা তুমি সন্তুষ্ট হোৱা পিতামহ পূজনীয় অতি মৰমৰ পিতাৰ বাবে মই কৰিছোঁ তপন দিয়ক দিয়ক মোৰ পিতাক আপুনি অমৰত্ব বৰ এই বিশাল সংসাৰ সাগৰত জন্মিছে যেতিয়া জীৱন মৰণ নিশ্চিত তোমাৰ পিতাও নহ'ব ব্যক্তিক্ৰম মা বিধাতাৰ লিখনি খন্তি আমিও কদাপি দিব নোৱাৰো তোমাক অমৃত বৰ অন্য বৰ বিচাৰা পুত্ৰী অন্য বৰ বিচাৰা মা পিতাই হাবিয়াস কৰে কিন্তু বিজেতা হোৱাৰ কৰিব বিচাৰে স্বৰ্গ জয় তেন্তে মা আপুনি এই বৰকে কৰক প্ৰদান দেৱতা গন্ধৰ্ব যক্ষ ৰক্ষ দানৱ আৰু অসুৰৰ হাতত যাতে মোৰ পিতাৰ নহয় মৃত্যু তথাস্তু মৰবী মোৰ প্ৰিয় ভক্ত ইমান কঠোৰ তপ কৰিলা কি কেৱল পিতৃৰ বাবেহে মা পিতা ধৰ্ম পিতা স্বৰ্গ পিতা পৰম তপ সেয়ে মা পিতাৰ কল্যাণে একমাত্ৰ কাৰ্য ধন্য মৰবী ধন্য জগতত উৎকৃষ্ট নিৰ্দেশন ৰাখিব পাৰিছা তোমাৰ ভক্তিত আমি অতিকে আনন্দিত যিছু আশীৰ্বাদ বীৰৰ পত্নী হৈ হ'ব খ্যাতিমান তোমাৰ পুত্ৰ হ'ব গুণৱান অশেষ ধন্যবাদ মা তোৰ কৃপা লাভৰ বাবে